নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এক যাত্ৰা আৰম্ভ কৰিছোঁ। এগৰাকী ব্যক্তিৰ সৈতে এই যাত্ৰা। এইগৰাকী গাড়ীৰ পৰা নামি অহা ব্যক্তি যে দেখিছে, এইগৰাকী হৈছে অভিজিত বৰুৱা। অভিজিত বৰুৱাৰ কথা হয়তো আপোনাক নকৈ কোৱাৰ প্ৰয়োজন নাই, তথাপিও কৈছোঁ যিসকলে নাজানে সেইসকলৰ বাবে। অভিজিত বৰুৱাই দীৰ্ঘ সময় ক্ৰীড়াৰ জগতত ভৰি থৈছে। ক্ৰীড়াৰ জগতত ভৰি থৈ অসমৰ নাম উজ্বলাইছে, ভাৰতৰ নাম উজ্বলাইছে আৰু বিশ্বত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ, আজি আমি আনদিনাৰ দৰে ফুৰিছোঁ। আজি মোৰ সৈতে এজন বিশেষ ব্যক্তি আছে, এয়া হৈছে অভিজিত বৰুৱা। সকলোৱে হয়তো চিনি পাইছে অভিজিত বৰুৱা। অভিজিত বৰুৱা আজি অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। এইকাৰণে ভাৰতৰ গৌৰৱ বুলি কৈছোঁ, যিসকলে নাজানে সেইসকলৰ বাবে আমি এটা বিশেষ কথা উল্লেখ কৰিব বিচাৰিছোঁ। গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কৰা এগৰাকী অভিজিত বৰুৱা। আৰু অভিজিত বৰুৱাৰ জীৱনৰ কথা আমি ইতিমধ্যে বিভিন্ন মাধ্যমৰ জৰিয়তে প্ৰচাৰো কৰিছোঁ আৰু বহুতে প্ৰচাৰ কৰিছে। আৰু তেখেতৰ জীৱন আচলতে এক সংগ্ৰাম, আৰু এই সংগ্ৰাম হৈছে এক দীঘলীয়া সংগ্ৰাম, যি সংগ্ৰামৰ জৰিয়তে তেখেতে সফলতা লাভ কৰিছে। আৰু আজি আমি তেখেতৰ সৈতে উপস্থিত আছোঁ। কেইদিনমানৰ পিছত ভাৰতক প্ৰতিনিধিত্ব কৰি ক'ত খেলিব আপুনি? ফিলিপিনছ। প্ৰফেচনেল বক্সিঙত ইতিমধ্যে তেখেতে ভাৰতত সুখ্যাতিৰে বা সফলতা লাভ কৰিলে। দিল্লীত এখন খেল অনুষ্ঠিত হৈছিল। উক্ত খেলখনক অসমক প্ৰতিনিধিত্ব কৰি তেখেতে জয় সাব্যস্ত কৰিছে আৰু এতিয়া ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে। আৰু সেইগৰাকী আমাৰ গৌৰৱ। আজি তেখেতৰ সৈতে আমি সময় কটাইছোঁ আৰু এই চেগতে মোৰ চেনেলৰ যিসকল দৰ্শক আছে সেইসকলেও তেখেতক শুভকামনা জ্ঞাপন কৰিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ, খালী ভৰিৰে 24 ঘণ্টা কিমান কিলোমিটাৰ? 156.200 মিটাৰ। প্ৰথমজন অসমীয়া আমি। পৃথিৱীৰ প্ৰথমজন ব্যক্তি তেখেত, যিগৰাকী ব্যক্তিয়ে খালী ভৰিৰে ইমান দূৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিলে, দৌৰিবলৈ সক্ষম হৈছিলে। আৰু সেইগৰাকী ব্যক্তিক আচলতে আপোনালোকে প্ৰেৰণা দিয়ক। এইকাৰণে প্ৰেৰণা দিয়ক বুলি কৈছোঁ, কাৰণ এইসকলৰ ক্ৰীড়াৰ ক্ষেত্ৰত যিসকল লোক আছে সেইসকলৰ বিষয়ে যিমান মানুহে জানিব লাগে বা যিমান মানুহে জানে, তাতকৈ আচলতে অন্যান্য বস্তুখিনিৰ লগত বেছি চৰ্চা হয়। গতিকে সেইসকলৰ জীৱনটো বা সেইসকলৰ যি সংগ্ৰামখন, সেয়া জানিলে তেখেতসকলে যথেষ্ট প্ৰেৰণা পাব আৰু আপোনালোকে আশীৰ্বাদ কৰিব। আমিও শুভকামনা জ্ঞাপন কৰিছোঁ। तेरा मेरा अफसाना, तेरे जैसा यार कहाँ